নালিয়া নেকি ঠিকে ধৰিছে শাওণমহীয়া সেই ট্ৰেক্টৰে হাল বোৱা পইচা গাল কি হ'ল কেই লাখ পা তই হা তোৰ কিখন ট্ৰেক্টৰ নি মোৰ পথাৰত হাল বালিগে গোটেই ঘূৰাওতে ট্ৰেক্টৰ লাগি ধৰোতে গোটেই মোৰ পথাৰটা দ কৰি পেলালি এতিয়া আকৌ তোৰ পইচা গাল লাগে অহা বছৰৰ পৰা কিন্তু মই আপোনালোকৰ পথাৰত হাল বাবলৈ নাই ক'ৰ ট্ৰেক্টৰ লগাই ল'ব লেনদেন ভাল নহয় আপোনাৰ নেলাগে যে কাইলৈ ট্ৰেক্টৰ মই নিজেই আনি আছো মহেন্দ্ৰ ট্ৰেক্টৰে দুখন ট্ৰেক্টৰ লঞ্চ কৰিছে নতুনকে খেতিয়কসকলৰ বাবে সুখবৰ মহেন্দ্ৰ ট্ৰেক্টৰে লঞ্চ কৰিছে দুখনকৈ নতুন ট্ৰেক্টৰ মহেন্দ্ৰ 575DI য'ত আছে বহু ধৰণৰ সুবিধা লগতে আপোনালোকে এটা টেইলৰ এটা ৰটৰ ভেটৰ ফ্ৰী পাব আপোনালোকে চিলেক্ট কৰি ল'লে হৈছে কোনটো লয় আৰু ইয়াত বহুতো আপগ্ৰেড ভাৰ্জন আহিছে বহুত হেভি কৰা হৈছে বস্তুখিনি আৰু লগতে কুলিং চিষ্টেমটো হাই কৰা হৈছে মানে বহুত দেৰিলৈকে আপোনালোকে চলাব পাৰিব বাৰু সেইখন ট্ৰেক্টৰে কিমান দহ কৰে ঐ তোৰ এইখন ট্ৰেক্টৰৰ নিচিনাকে সেইখন ট্ৰেক্টৰ পথাৰৰ মাজত লাগি নধৰে কিবা এডাল এৰকম টানি দিলে ওলাই গুচিয়ে আহে হয় আপোনালোকে ঠিকেই শুনিছে এইখন ট্ৰেক্টৰ 10 মাটিৰ কাৰণে বেষ্ট হয় কাৰণ কেতিয়াও লাগি নধৰে আৰু তেল খুব কম খায় লগতে ধান মৰা মেচিনো এভেইলেবল আছে আৰু গিফ্টসমূহটো পাবই গতিকে এড্ৰেছ আৰু ফোন নাম্বাৰ দি থৈছোঁ যোগাযোগ কৰিব